নমস্কাৰ। অসমীয়া আহাৰ সোৱাদৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ গাখীৰৰ পেৰাৰ ৰেচিপি। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ, মাত্ৰ দুবিধ বস্তুৰে ইয়াক বনাই ৰেডি কৰিব পাৰি। এই পেৰাকেইটা খাবলৈ খুব টেষ্টি হয়, একেবাৰে দোকানৰ দৰে হয়। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেৰাহী এখন গৰম হ'ব দিছোঁ আৰু তাতে 1 লিটাৰ গাখীৰ দিছোঁ। গৰুৰ গাখীৰ লৈছোঁ মই, আপোনালোকে যিকোনো গাখীৰে ব্যৱহাৰ কৰিব পাৰে। আৰু গেছৰ ফ্লেমটো মই হাইত ৰাখিছোঁ আৰু এইখিনি মই এতিয়া এনেদৰে লৰাই থাকিম যাতে গাখীৰখিনি তলিত লাগি নাযায়। এয়া গাখীৰখিনি অলপ ঘন হৈছে। আপোনালোকে ছাইডৰবিলাক এনেকৈ গুচাই দি থাকিব, নহ'লে ৰঙা পৰি যাব। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিব, নহ'লে গাখীৰখিনি তলিত লাগি ধৰিব। আপুনি যদি বিচাৰে ইয়াতে অলপমান ইলাচি গুড়িও দিব পাৰে। মই দিয়া নাই কাৰণ মোৰ গাখীৰৰ গোন্ধটোৱে বহুত বেছি ভাল লাগে। এতিয়া এইখিনি অৱস্থাতে মই চেনিখিনি দি দিম। চেনি মই 5 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি মিঠাটো দিব আৰু এনেদৰে মই লৰাই থাকিম। ভিডিঅ'টো চাই কেনে পাই কমেণ্ট এটা কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই এইখিনি নমাই থৈ দিম আৰু অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'ব দিম। এয়া মই ঘি লৈছোঁ। মই হাতৰ তলিত ঘি অলপ সানি ল'ম যাতে পেৰাকেইটা লাগি নধৰে। আৰু এনেদৰে মই গোল কৰি পেৰাৰ আকাৰ দি যাম। আপোনালোকে আপোনালোকৰ পচন্দ অনুযায়ী ডিজাইনবোৰ দিব পাৰে। এয়া মোৰ ৰেডি হৈ গ'ল গাখীৰৰ পেৰা। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।